লগাব লগাও নাই যি টেক্স আছে সেইখিনি কেৱল ল'ব লাগে আজিৰ তাৰিখত আপোনালোকে গোটেই ব্যৱস্থাটোত বিভিন্ন ধৰণে মহলবিলাক দি আছে বা মহলবিলাক এটা প্ৰচেছ আছে এই গোটেই প্ৰচেছবিলাকত কি লোফল আছে এতিয়া ডিএফঅ বা ৰেঞ্জাৰসকল ইয়াত আছে ৰেঞ্জ অফিচাৰসকল ডিএফঅ সকলৰ পৰা মই এজন এজনকে শুনিম যে আপোনালোকে ভবাত কি পৰিৱৰ্তনৰ প্ৰয়োজন আছে যে কিহৰ কাৰণে আমি ইমান ৰয়েলটি হেৰুৱাইছো কাৰণ অকলতো এণ্ট্ৰিতে নহয় আৰু বাকীতো মহলৰ পৰা ওলোৱা মালতো হেৰুৱাইছো নহলেতো ইমান ডাঙৰ লছ হ'ব নোৱাৰে গতিকে কি কি কাৰণত আমি হেৰুৱাইছো ৰেঞ্জ অফিচাৰে জানে ডিএফঅ জানে এটা প্ৰত্যেকজন ডিএফঅ ৰেঞ্জ অফিচাৰে আজি দিনজোৰাভাৱে আপোনালোকে মোক জনাব লাগিব যে মোৰ তাত এনেকুৱা এনেকুৱা ঘটনাৰ কাৰণে আমি হেৰুৱাইছো এখন টিপে দুবাৰ ইউজ কৰে এখন টিপে তিনিবাৰ ইউজ কৰে হ'ব পাৰে কোনো ৱেটৰ হিচাপ নাই তাৰ কোনো যেতিয়াই তেতিয়াই যিমান পাৰিছে মাল লৈ গৈছে একে টিপিৰ পিছত একে ৰেভিনিউৰ ওপৰত মাল লৈ গৈ আছে এনেকুৱা কি কি সুৰুঙা আছে এই সুৰুঙাবিলাক ডিএফঅ আৰু ৰেঞ্জাৰবিলাকে আজি মোক ক'ব লাগিব ৰেঞ্জ অফিচাৰ ডিএফঅ বিলাক আপোনালোকে নিজৰ নিজৰ এৰিয়াৰ কথাবিলাক ক'ব এটা আমি কোনোবাটো মহল অকশ্যন কৰি টেণ্ডাৰ কৰি দিছো এই টেণ্ডাৰ প্ৰচেছত ক'ৰবাত গণ্ডগোল আছে নেকি টেণ্ডাৰ প্ৰচেছটো কি কৰিব লাগে কাৰণ আপোনালোকে তাত জেগাত থাকে সেই জেগাত বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকিব বিভিন্ন ধৰণৰ কথা থাকিব যাৰ কাৰণে আপোনালোকে ইচ্ছা কৰিব পৰা নাই কোনোবা লোকেল প্ৰেছাৰ আহিব অমুক আহিব আজি বিটিচি এৰিয়া আছে ডিমা হাছাও আছে কাৰ্বি আংলং আছে তাত কেনেকুৱা ধৰণৰ কাৰণ বিটিচিত এটা ডাঙৰ ৰেভিনিউ আহিব লাগে আজি বিটিচি চৰকাৰে কিমান কৈছে 75 crore কিমান পালে 75 crore গতিকে মই ভাবো যে বিটিচি চৰকাৰে 75 নহয় আজিৰ তাৰিখত ৰেভিনিউখিনি ঠিক কৰি দিলে 200 কোটি টকা এই বছৰ আৰামত পাব 300 কোটি টকা গোটেই বিটিচিৰ দৰমহা ক্লিয়াৰ হৈ যাব তেওঁলোকে লওক নিয়মত যদিও ৰেভিনিউ আমাৰ তাত জমা হ'বলৈ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিল বিটিচিক আমি দি আছিলো এতিয়াও বিটিচিয়ে লৈ আছে আমাৰ এটা নিজৰ মাজৰ আণ্ডাৰষ্টেণ্ডিং যদিও ৰেভিনিউটো ষ্টেট এক্সেছনত আহিব লাগে আমি কেতিয়াও এইটো এটা আণ্ডাৰষ্টেণ্ডিঙত চলি আছিল গতিকে বিটিচিয়ে যদি কালি 300 কোটি টকা পায় 200 কোটি টকা পায় বিটিচিখনটো ভালকে চলিব বিটিচিৰ আজি দৰমহা দিবলৈ 10টা এমপ্লয় ল'বৰ কাৰণে সুবিধা হ'ব এইটো বিটিচিৰ ডাঙৰ চ'ৰ্চ আমি যদি জিএছটিটো পাওঁ আমাৰ তাতো এটা জিএছটি আহিব গতিকে এই কামবিলাক আপোনালোকে কৰিব লাগিব এটা ক'ত সুৰুঙা আছে কি ধৰণৰ সুৰুঙা আছে যে এই টেণ্ডাৰ প্ৰচেছটোতে সুৰুঙা আছে এইখিনি ঠিক কৰিব লাগে এনেকুৱা নহলে প্ৰেছাৰ হয় অমুক হয় এই যে আমি কন্ট্ৰাক্টৰ বিলাকৰ নামত পাৰমিট দিওঁ এককটা কন্ট্ৰাক্টৰে এখন পাৰমিট লৈতো সি এটা মহলে আৰম্ভ কৰি দিয়ে কৰে নে নকৰে আপোনালোকৰ তাত তথ্য আছে নে নাই 2 কোটি টকাৰ কাম ল'ব তাত অমুক ফৰেষ্ট লাগে বুলি সেই 10 CM 50 CM 100 CMৰ এটা পাৰমিট ওলাই ল'ব আৰু সেই 100 CMৰে গোটেই বছৰটো সি বালি টানি থাকিব এই পাৰমিট ব্যৱস্থাটোৱে আমাক ক'ত লছ কৰিছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ৰেলৱে বা নেশ্যনেল হাইৱে ইত্যাদিৰ কামবিলাকত কিমান ৰয়েলটি সুৰুঙা ওলাই যায় তাত কি ধৰণৰ অসুবিধা হয় এতিয়া আমি আমাৰ যিটো বিভাগৰ আমাৰ অসম চৰকাৰৰ বিভাগবিলাকত জিএছটি এটা বেলেগ প্ৰচেছ আৰম্ভ কৰিছে আজি এনেকুৱা ধৰণৰ ঘটনাও হৈছে যে এটা বিজনেছমেনে তেওঁলোকৰ জিএছটিত যিটো ইনপুট পাব লাগে যে ফৰেষ্ট ৰয়েলটি ইমান টকাৰ কিনিব লাগে ইমানটো শিল বালি কিনিব লাগে জিএছটিৰ ইনপুট এনেকুৱা দি দিয়ে যে তাত লাগে 200 CM প্ৰডাক্ট বা 200 CM হিল সি 500 CMৰ জিএছটিত সোমাই দিয়ে 500 CM ক'ৰ পৰা কিনিলে তাততো নালাগে ইমান এনেকুৱা ধৰণৰ কন্ট্ৰাক্টৰ ওলাইছে যি কন্ট্ৰাক্টৰে 100% জিএছটি ইনপুট লৈ লৈছে এটা কন্ট্ৰাক্টৰ কি কেছ পইচা লেবাৰক পইচা দিব নালাগে নেকি তেওঁৰ অন্য খৰচা নাই নেকি গোটেই 100% জিএছটি ইনপুট কেনেকে হ'ব নোৱাৰাৰ কোনো কথা নাই আৰু এইটোও ঠিক যে আপোনালোক সকলোকে মই যদিও কৈ আছো সকলোৱে কিন্তু ইয়াৰ দোষই নহয় কিছুমান অৱস্থাৰ বা ব্যৱস্থাৰ কাৰণে আপোনালোক দোষী হৈ পৰিছে মনেৰে নাই কিন্তু ব্যৱস্থাই কৰিছে উপায় নাই কিছুমান ভাল বিষয়া ভালদৰে কাম কৰি আছে কিন্তু সবৰে লগত 10 জনে যেতিয়া বেয়া কৰে 12 জনৰ নামটো এনে ওলাই তেনেকৈ দোষী হিচাপে ওলাইছে গতিকে মই সকলোকে জেনেৰেলাইজ কৰি কোৱা নাই যথেষ্ট সৎ বিষয়া ভালদৰে কাম কৰা মানুহ এই ডিপাৰ্টমেণ্টত আছে কাৰণে ডিপাৰ্টমেণ্টটো ইমান ধুনীয়াকৈ আগবাঢ়ি গৈ আছে তাৰ মাজত 2-4 জনে কৰা বেয়া কাম এটা সকলো ৰেঞ্জতে সকলো
ভিতৰতে একজন এনেকুৱা ফৰেষ্টাৰ এনেকুৱা মানুহ থাকে যিয়ে গোটেই ডিপাৰ্টমেণ্টটোৰ বদনাম কৰি থাকে যোৱা পৰহিও এটা ৰিপৰ্ট আহিছিল মই এজনক ছাছপেণ্ডো কৰিব দিছো এজনক ট্ৰেন্সফাৰো কৰিব দিছো হয়তো এজন মানুহ তাত দোষী কিন্তু গোটেই ডিভিজনটোৰ গোটেই ৰেঞ্জটোৰে বদনাম কৰে এনেকুৱা যিবিলাক মানুহ আছে যিবিলাকে আমাৰ গোটেই বিভাগটোক বদনাম কৰি আছে সেই মানুহবিলাকক আমি আইডেন্টিফাই কৰিব লাগে সেই মানুহবিলাকৰ নিজৰ কৰ্মফলটো ভুগিব লাগিব যি বেয়া কাম কৰি ডিপাৰ্টমেণ্টটোক ক্ষতি কৰিলে তাৰ কৰ্মফল তেওঁলোকে ভুগিব লাগিব গতিকে সেই ধৰণে আপোনালোক সকলোৱে মোক সহায় কৰিব বুলি আশা ৰাখিছো আৰু আপোনালোক